নমস্কাৰ বন্ধুসকল, আজি মই ইনকুবেটৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম W1209 থাৰ্মোছেটখন কেনেকৈ ছেটিং কৰিব পাৰে আৰু 37.7 চেলচিয়াছ আৰু P0 P1বোৰ কেনেকৈ থ'ব লাগে মই দেখাইছোঁ অলপ। এইখন দেখিছে W1209 থাৰ্মোছেট। ইয়াত তিনিটা বাটন আছে, ছেটিং, প্লাছ আৰু মাইনাছ। এইটো কি কৰিব লাগে মই দেখাইছোঁ। আপোনালোকে টেম্পাৰেচাৰটো ৰাখিব 37.7। এইটো টেম্পাৰেচাৰত মানে কণী হেচিং হয়। আৰু P0টো ৰাখিব H, P1 0.4 ডিফাৰেঞ্চ ৰাখিব, আৰু P2 হাইয়েষ্ট টেম্পাৰেচাৰটো 44, P3 লৱেষ্ট টেম্পাৰেচাৰ 33 ৰাখিলেই হ'ব, নহ'বা 0 ৰাখিলেও হ'ব। আৰু P4টো 0 ৰাখিব, P5 0, আৰু P6টো এইটো এলাৰ্মৰ কাৰণে হয়। এইটো এলাৰ্ম আমাৰ একো দৰকাৰ নাই, সেইকাৰণে এইটো অফ কৰি ৰাখিব। তো তেনেকৈ মই আপোনালোকক বৰ্ডখনত দেখাইছোঁ কেনেকৈ ছেটিং কৰিব লাগে। চাই থাকিব ভিডিঅ'টো। তো এইখন মই এতিয়া বৰ্ডখন কানেকশ্যন অন কৰি ল'লোঁ। তো দেখি পাইছে মোৰ বৰ্ডত 37.7 ছেটিং কৰা আছে, আৰু প্লাছটো দি কিনে আপোনালোকে টেম্পাৰেচাৰটো প্লাছ কৰিব পাৰিব, আৰু মাইনাছ দিলে আপোনালোকে টেম্পাৰেচাৰটো কমাব পাৰিব। তাৰপিছত এনেকৈ ছেটিংটো অলপ দেৰি টিপি থ'লে P0 ওলাব। P0ত গৈ আপোনালোকে C থাকিবতো H কৰি ল'ব। তাৰপিছত আহিব P1। P1টো টেম্পাৰেচাৰ ডিফাৰেঞ্চ, মানে কিমান ডিফাৰেঞ্চ হ'লে লাইটটো অফ হ'ব, সেইটোত আপোনালোকে 0.4 নহ'লে 0.3 ৰাখিলে হ'ব। মই 0.4 ৰাখিছোঁ। তাৰপিছত P2ত এইটো হাইয়েষ্ট টেম্পাৰেচাৰ কিমানত বৰ্ডখনত হাইয়েষ্ট টেম্পাৰেচাৰ হ'লে অফ হৈ যাব, এইটোত 44 ৰাখিব। P3 হ'ল আপোনাৰ লৱেষ্ট টেম্পাৰেচাৰ, কিমান মানে টেম্পাৰেচাৰ কম হ'লে বৰ্ডখন অফ হৈ যাব, সেইটো দিব পাৰি। সেইটো 0 ৰাখিলে হ'ব, নহ'লে 33 ৰাখিলে হ'ব। P4টো ৰাখিব 0, P5 0, আৰু P6টো অফ ৰাখিব। তো এই ছেটিং, এইখিনি কৰিলেই আপোনালোকে ইনকুবেটৰত কুকুৰা কণী নাইবা হাঁহৰ কণী হেচিং কৰিব পাৰিব। কিছুমান বৰ্ডত টেম্পাৰেচাৰটো অলপ খেলিমেলি হৈ আহে, সেইটো আপোনালোকে চাই মিলাই ল'ব। কিবা ভাল টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এটা আনি কিনে চাই ল'ব। এইটো দেখিছে মোৰ 37.5 হৈ আছে, এতিয়া 37.7 হোৱাৰ লগে লগে লাইটটো অফ হৈ যাব, চাব। ইয়াত দেখিলে অফ হৈ গ'ল লাইটটো। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকৈয়ে আহিবলগীয়া ভিডিঅ' চব দি থাকিম ইনকুবেটৰৰ ওপৰত, ফাৰ্মিঙৰ ওপৰত। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনে কুকুৰা কণী উমনি দিলে 21 দিনত কণী ফুটা আৰম্ভ কৰে, আৰু হাঁহৰ কণী দিলে 29 বা 30 দিনৰ পৰা মানে কণী ফুটা আৰম্ভ কৰে। আৰু আপোনালোকে হিউমিডিটিটো কণ্ট্ৰল কৰি ল'ব। প্ৰথম সপ্তাহত 50 পৰা 60% হিউমিডিটি ৰাখিব, আৰু ছেকেণ্ড সপ্তাহত 60 পৰা 70, আৰু লাষ্টৰ কণী যেতিয়া হেচিং হ'ব তেতিয়ালৈকে আপোনালোকে হিউমিডিটিটো লাগিব 70 পৰা 80% থ'লে হৈ যাব। তো আজিলৈ ইমানেই, ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব।